हेलो गाइस पुनः एटी नतुन भिडिओले जय ब्लगले आपनालोকক स्वागतम आशा करो आपनालोকৰ ভাল মোৰ বৰ্তমান ভাল আজি এটা ভিডিওটো বেলেগ হ'ব যায় আছে কাৰণ আজি আৰবান কোম্পানীৰ দ্বাৰা আমি এচিটো সাৰ্ভিস কৰিম অতি লো প্ৰাইসত চাই থাকক আজি এসি সার্ভিসিং কৰিব আছে আৰবান কোম্পানীৰ পৰা यार क्लीनिंग करी आसा ना कवर এটা দি থৈ দিব ঠাণ্ডা দিনত কভাৰ এটা দি থৈ দিব লাগে না লেতেৰা হৈ গ'ল গোটেই ধূলাবিলাক কমাই যায় মোৰ ইউটিউব চেনেল এটা আছে তাতে দি দিব পুৰা ক্লিন হৈ গ'ল তোমালোকৰ সব সার্ভিস আছে না সব সার্ভিস মাসাজ আছে পার্লার আছে কি লাগে বড় গাড়ি কোন পার্লার আছে জি করা সুলি করা মেকআপ করা এটা 2-3 মিনিট থাকিব লাগিব तो गाइस আজি আরবান কোম্পানির দেখাই আমি গোটেই এসিটো সার্ভিস করালো মজা সাকশন এইসা পুরা এসিটো একদম মানে সজাইছে পুরা ক্লিন হৈ গৈছে কারণ আমার এই ঘরটো বহুত ধুলা ধুলার কারণে এসিটো বহুত সেই হয়েছে এবার আউটারটো এই আপনার বেলকনিত আছে আউটারটো সার্ভিস করেছে যাব নোৱাৰি তাত অলপ সৰু জায়গাটো সিহঁতে দুটা মানুহ আছে সিহঁতে এইটো সাফা কৰি আছে সেইটোও সাফা কৰে সেইটোও লেতেৰা হৈছে কিন্তু এইটো পুরা লেতেৰা হৈ গৈছিল এইটো পুরা লেতেৰা হৈ গৈছিল এতিয়া পুরা ক্লিন হৈ গ'ল এইবিলাক পুরা যন্ত্রপাতি লৈছে তেওঁলোকে মেশিন সেশন গোটেই আছে ইয়াতে তো ইয়াতে সার্ভিসটো কৰি লওক তো কেনেকুৱা হয় লাষ্টত আপোনালোকক দেখাই আছো আৰু কেনেকুৱা কিমান পইচা দিলো বা কি কথা বা কিমান টকা হ'ল চাই দিয়ক তো গাইজ এসি পুরা একদম ক্লিন মজা একদম আরবান কোম্পানি পুরা ক্লিন হৈ গ'ল আউটাৰটো পুৰা ক্লিন হৈ গ'ল পুৰা ক্লিন কৰি দিলে এতিয়া আৰু ক্লিন কৰিব লাগে এক্সিডেন্ট হোৱাৰ হৈ থাকে এসি হ'লে 6 মাহৰ মূৰে ক্লিন কৰিব লাগে যে আরবান কোম্পানি মানুহ আছে মোৰ লগত তোমালোকে কিমান লৈ মানে সার্ভিস কৰা অকল এসিৰে সার্ভিস কৰা ন অকল এসিৰে সার্ভিস কৰা অকল এসিৰে কৰা আৰু কিমান ইয়াৰ ধৰ এপ এটা আছে আরবান কোম্পানি বলে তাতে বুকিং কৰিলে গোটেইখিনি হৈ যায় হয়নে তাতে একদম পুৰা জেনুইন মানে ডাটা সুবিধা আছে আপোনাৰ যেনেকৈ আমি এসি সার্ভিসিংৰ আপোনাৰ 30 দিনৰ পুৰা ওয়াৰেন্টি থাকে ন আচ্ছা 30 দিনৰ ভিতৰত যদি এসি যদি আপোনাৰ ওয়াটাৰ লিকেজ হয় বা কিবা প্ৰবলেম পাই আছে আপুনি এটো আপুনি ৰিভিজিট মাৰিব পাৰে যদি কিবা সার্ভিস কৰাৰ পিছত যদি কিবা প্ৰবলেম হয় তাৰ আপোনালোকে ওয়াৰেন্টি এটা দিয়া আৰু বহুত লো প্ৰাইজত আপোনালোকে সার্ভিস কৰে হয়নে তো কম প্ৰাইজত হৈ যায় সঁচা কথা আরবান কোম্পানিৰ মানুহে বহুত লো প্ৰাইজত সার্ভিস দি আছে গুৱাহাটী সিটিত বুলি নহয় বাহিৰতো সিটিত কভাৰ দিয়া দিব হয় আপোনাৰ বেংগলোৰ আছে এইটো সাইড আপোনাৰ পুৰা কভাৰিং আছে তো আপোনালোকে লাগিলে ল'ব পাৰে ইয়াত কোনো প্ৰমোশন নহয় মোক কোনো পইচা দিয়া নাই লাগে মানে কৈ দিছো কাৰণ মোৰ ভাল লাগিছে একদম লো প্ৰাইজত আমি আরবান কোম্পানিৰ পৰা এসি সার্ভিস কৰাইলো এসি চলি আছে পুৰা ক্লিন ঠাণ্ডা কৰি দিছে মতম আপুনি বিশ্বাস কৰিব 668ত আমি সার্ভিসিং কৰাইলো ফৰ্ম ওয়াশ পুৰা 668ত ফৰ্ম ওয়াশ কৰিছে এইটো আপোনালোকে দেখা পাইছে আউটাৰ 2 কৰিছে আউটাৰ 2 আপোনাক দেখুৱা নহল কাৰণ আউটাৰ 2 জায়গাখিনি অলপ ঠেক পুৰা ক্লিন হৈ গৈছে কাৰণ ক্লিন কৰিব লাগে 6 মাহৰ মূৰে কাৰণ ধুলিবিলাক জমা হৈ হলে কেতিয়াবা তেনেকুৱা বহুত এক্সিডেন্ট হয় এনেকুৱা মানুহৰ এইবিলাক মানে অলপ সাৱধান এইখানে আজি ক্লিন কৰি ললো তো আরবান কোম্পানিৰ পৰা মাতিলো জেনারেল সার্ভিসম্যান কৰো তা ইহঁতে বুৰেকত ফৰ্ম ওয়াশ কৰি দিয়ে 668ত হৈ গৈছে আপোনালোকে লাগিলে কৰিব পাৰে মজা তো এইখিনি আছিল আজিৰ এই ভিডিওটো কেনেকুৱা পালে ক'ব আপোনালোকক এটা মই জৰুৰী এটা তথ্য দিলো আরবান কোম্পানিলৈ আৰু আরবান কোম্পানি আৰু বহুত কিবা সার্ভিস দিয়ে আপোনালোকে এপটো ডাউনলোড কৰিলে গোটেইখিনি গম পাব কিন্তু এসিৰ ক্ষেত্ৰত বহুত ভাল সার্ভিস পালো মজা